37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰহাত অৱস্থিত জোঙালবলহু গড়ৰ বুকুৰে দৈনিক উজনি আৰু নামনিলৈ যোৱা হাজাৰ হাজাৰ গাড়ী মটৰৰ বিপৰীত দিশলৈ দৌৰি থকা ওখ ওখ ইউকেলিপ্টাছ গছবোৰে যেন কিছুদূৰ অতীতলৈ গৈ যাত্ৰীসকলক ক'ব খোজে, এই প্ৰায় 2.5 কিলোমিটাৰ দীঘল পুখুৰীৰে 7খলপীয়া গড় বান্ধি জোঙালবলহুৱে ৰাজ্য শাসন কৰিছিল। মাতৃ গংগাৱতী আৰু মায়ঙৰ ৰজা আৰিমত্তৰ মাজৰ প্ৰেম আৰু বিবাহত চুবুৰীয়া ৰজা আৰু ৰাইজমেলৰ বাধা, পিতৃক চিনি নাপায়, যুদ্ধত নিজ হাতে পিতৃবধ, নিজৰে মৰমৰ পত্নী সুকুমলা কোঁৱৰীয়ে প্ৰতাৰণা আৰু ডিমাপুৰৰ ৰজা মেঘনাৰায়ণৰ কুচক্ৰান্তত আক্ৰান্ত জোঙালবলহুৰ বিষয়ে আজি কিছু জানো আহক। পুৰণি কালত কপিলী নদীৰ অৱবাহিকাত গোভা, নেলি, খলা আদি ৰাজ্যৰ লগতে আৰু কেইবাখনো তিৱাসকলৰ সৰু বৰ ৰাজ্য আছিল। ইয়াৰে খলা ৰজা অপুত্ৰক আছিল। ৰজাৰ এদিন অকস্মাতে নৰিয়াত পৰি মৃত্যু ঘটাত মন্ত্ৰী, পাত্ৰমন্ত্ৰী আৰু জনসাধাৰণে বিপুল সমৰ্থনেৰে গংগাৱতী কোঁৱৰীক ৰাজপাটত বহুৱায়। ৰাণী গংগাৱতীয়ে সুন্দৰকৈ ৰাজ্য পৰিচালনা কৰিবলৈ ধৰিলে আৰু তেওঁৰ ৰূপগুণৰ বৰ্ণনা চতুৰ্দিশে বিয়পি পৰিল। সেই সময়ত মায়ঙত ৰজা আৰিমত্তই ৰাজত্ব কৰিছিল। ৰাণী গংগাৱতীৰ ৰূপগুণৰ কথা শুনি ৰজা আৰিমত্ত গংগাৱতীৰ প্ৰতি আকৃষ্ট হৈছিল আৰু সপোনত দুদিনকৈ গংগাৱতীক দেখিছিল। সেয়ে এদিন ৰজা আৰিমত্তই ঘোঁৰাত উঠি ৰাণী গংগাৱতীক লগ কৰিলে আৰু এনেদৰে তেওঁলোক দুয়ো প্ৰণয় পাশত আবদ্ধ হ'ল। এনেদৰে দিন বাগৰিল। কিছুদিনৰ পিছত খবৰ ওলাল যে গংগাৱতী বিবাহৰ আগেয়ে গৰ্ভৱতী হৈছে। খবৰটো চাৰিওফালে বিয়পি পৰাত চুবুৰীয়া গোভা ৰজা, নেলি ৰজা আৰু মায়ঙৰ ৰজা আৰিমত্তৰ উপস্থিতিত ৰাইজমেল বহে। ৰাইজমেলত আৰিমত্ত আৰু গংগাৱতী দোষী সাব্যস্ত হোৱাত মায়ঙৰ ৰজা আৰিমত্তই ৰাণী গংগাৱতীক বিবাহৰ প্ৰস্তাৱ দিয়ে। সেই সময়ৰ তিৱাসকলৰ সমাজ ব্যৱস্থাৰ নীতি নিয়ম মতে একে গোত্ৰ আৰু একে কুলৰ দৰা কন্যাৰ বিবাহ সম্পন্ন হ'ব নোৱাৰে আৰু সেয়ে বিবাহ তেওঁলোকৰ নাকচ হোৱাত ৰজা আৰিমত্তই দুখে বেজাৰে ঘৰলৈ উভতি গ'ল আৰু তেওঁ অজ্ঞাতবাস গ্ৰহণ কৰিলে। কিছুদিনৰ পিছত ৰাণী গংগাৱতীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে আৰু গংগাৱতীয়ে মৰমতে তেওঁৰ নাম ৰাখে জোঙালবলহু। জোঙালবলহুৱে মাতৃৰ মৰম চেনেহত ডাঙৰ দীঘল হ'বলৈ ধৰিলে আৰু তেওঁ সাধাৰণ শিক্ষাৰ লগতে অস্ত্ৰ শিক্ষা, হাতীত উঠি কৰা ৰণৰ শিক্ষা আৰু ঘোঁৰা চালনাৰ আদি শিক্ষাত পাৰ্গত হৈ উঠিল। সেয়ে ৰাণী গংগাৱতীয়ে জোঙালবলহুক 18 বছৰ বয়সতে ৰাজপাটত বহুৱাই। ৰজা জোঙালবলহু শিৱভক্ত আছিল। ফাগুৰু শিৱৰ সপোনৰ নিৰ্দেশত জোঙালবলহুৱে এখন ডাঙৰ আৰু তীক্ষ্ণ ধাৰাল তৰোৱাল লাভ কৰে আৰু পায় যে খলা ৰাজ্যৰ পূবলৈ 7খলপীয়া গড় বান্ধি ৰাজধানী স্থানান্তৰ কৰাৰ উপদেশ
গুৰুৰ উপদেশ মানিয়ে জোঙাল বলহুৱে শলা ৰাজ্যৰ পূব দিশত বৃহৎ পুখুৰীৰে 7 খলপীয়া গড় বান্ধি ৰাজধানী স্থানান্তৰ কৰে আৰু এয়াই সেই জোঙাল বলহু গড়। জোঙাল বলহুৱে আন ৰজাসকলৰ দৰে ৰাজ্যৰ সীমা বিস্তাৰৰ মন মেলিলে। সেয়ে মাতৃৰ পৰামৰ্শ বিচাৰিলে আৰু লগতে তেওঁৰ নিজৰ পিতৃৰ পৰিচয় মাকক সুধিলে। তেতিয়া ৰাজমাতা গংগাৱতীয়ে জোঙাল বলহুক উত্তৰ পূব আৰু দক্ষিণৰ সীমা বিস্তাৰৰ বাবে পৰামৰ্শ দিলে যদিও পশ্চিমৰ সীমা বিস্তাৰত বাধা দিলে। লগতে জোঙাল বলহুৰ পিতৃৰ পৰিচয় গুপুতে ৰাখিলে। যি নহওক মাতৃৰ পৰামৰ্শমতে জোঙাল বলহুৱে সৈন্য সামন্ত লৈ উত্তৰ পূব আৰু দক্ষিণৰ সীমা বিস্তাৰ কৰিলে। জোঙাল বলহুৰ বীৰত্বৰ কথাই চতুৰ্দিশে খলকনি তুলিলে আৰু ডিমাপুৰৰ ৰজা মেঘনাৰায়ণ, মাইবং আৰু কাছাৰৰ ৰজাসকলে ভয়ত ত্ৰস্ত মানিবলৈ ধৰিলে আৰু তেওঁলোকে আলোচনা কৰি যিকোনো পদ্ধতিয়ে জোঙাল বলহুক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিলে। আৰু সেই ষড়যন্ত্ৰৰ মতে তেওঁলোকে ডিমাপুৰৰ ৰজা মেঘনাৰায়ণৰ কন্যা ৰাজকুমাৰী সুকুমলা কুঁৱৰীক জোঙাল বলহুলৈ বিয়া দিয়াৰ ব্যৱস্থা কৰিলে আৰু সেইমতে তেওঁলোক দুয়োৰে বিবাহ সম্পন্ন হৈ গ'ল। এনেদৰে কিছুদিন যোৱাৰ পিছত জোঙাল বলহুৰ পুনৰ ৰাজ্য বিস্তাৰৰ মন উদয় হ'ল আৰু মাকৰ যিহেতু বাধা পশ্চিমৰ সীমা বিস্তাৰত, সেয়ে মাক গংগাৱতীক নোকোৱাকৈয়ে তেওঁ পশ্চিমৰ সীমা আক্ৰমণ কৰি দিলে আৰু যুদ্ধত তেওঁৰে নিজৰ পিতৃ ৰজা আৰিমত্তক অজ্ঞাতবাস অৱস্থাত থকাতে তেওঁক বধ কৰিলে আৰু তেওঁক কটা মূৰটো লৈ আহি মাকৰ ওচৰ পালেহি। কটা মূৰটো দেখিয়ে মাকে চিঞৰি উঠিল আৰু ক'লে, এয়া মোৰ চিৰ আৰাধ্য দেৱতা, মোৰ স্বামীগুৰু ৰজা আৰিমত্তৰ মূৰ। তই কুলাংগাৰ, তই পাষণ্ডই পিতৃবধ কৰিলি, এই পাপৰ ফল তোৰো অকাল মৃত্যু। এই বুলি মাক মাটিত ঢলি পৰিল। জোঙাল বলহু মূৰত চৰক ভাঙি পৰাৰ দৰে হ'ল আৰু দুখে বেজাৰে তেওঁ গুৰু শিৱৰ চৰণ ধিয়াই দিন কটাবলৈ ধৰিলে। এনেতে শহুৰেক ডিমাপুৰৰ ৰজা মেঘনাৰায়ণৰ পৰা এটা খবৰ আহিল যে তেওঁক এটা ডাঙৰ বৰালি মাছ লাগে। শহুৰেকৰ ইচ্ছা পূৰ কৰিবলৈ জোঙাল বলহুৱে কাজলী মুখত ডিঙৰি পাতি এটা ডাঙৰ বৰালি মাছ ধৰিলে আৰু মাছটো আনি মেঘনাৰায়ণলৈ পঠাই দিবলৈ ক'লে। ৰাণী সুকুমলা কুঁৱৰীয়ে দেউতাক মেঘনাৰায়ণৰ ষড়যন্ত্ৰ মতেই সেই জোঙাল বলহুৰ তৰোৱালখন ডাঙৰ বৰালি মাছটোৰ মুখেৰে গোটেই ভৰাই দিলে আৰু ডিমাপুৰলৈ পঠাই দিলে। জোঙাল বলহুৰ তৰোৱালখন মেঘনাৰায়ণে পায়ে চুবুৰীয়া ৰজাসকলক লগ কৰিলে আৰু তেওঁলোকে যুদ্ধ প্ৰস্তুতি কৰি জোঙাল বলহুৰ শলা ৰাজ্য আক্ৰমণ কৰি দিলে। জোঙাল বলহুৱেও সৈন্য সামন্ত সাজু কৰি তেওঁৰ তৰোৱালখন আনিবলৈ গৈ দেখে যে তৰোৱালৰ খাপটোহে আছে, তাত তৰোৱালখন নাই। তেতিয়া জোঙাল বলহুৰ বুজিবলৈ বাকী নাথাকিল। আকৌ তেনেদৰে তেওঁ ৰান্ধনি ঘৰত সোমাই ভাত খাবলৈ গৈ দেখে যে জোঙাল বলহুৰ ঘৈণীয়েক সুকুমলা কুঁৱৰীয়ে চাউলৰ সলনি পাথৰ সিজাই আছে। জোঙাল বলহুৱে তৎক্ষণাত গুৰিয়াই গচকি ৰাণী সুকুমলা কুঁৱৰীক বধ কৰিলে আৰু তৰোৱালৰ খাপটোকে লৈ তেওঁ যুদ্ধত জঁপিয়াই পৰিল। প্ৰচণ্ড বিক্ৰমেৰে যুদ্ধ কৰিও অৱশেষত তৰোৱাল নোহোৱাৰ বাবে তেওঁ ৰণত হাৰিবলৈ বাধ্য হ'ল। সেয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ জোঙাল বলহুৱে কলং নদীত জাপ দিলে আৰু কলঙেৰে ভটিয়াই যাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পিছত তেওঁ ভাগৰ লাগিল আৰু সেয়ে কিছু সময় জিৰাবলৈ তেওঁ যি ঠাইত ৰৈছিল সেই ঠাইৰ নামে আজিৰ ৰহা হয়। তেনেদৰে কলঙেৰে ভটিয়াই গৈ যি ঠাইত তেওঁ পানীৰ পৰা ওলাই উশাহ লৈছিল বা জাগি উঠিছিল সেই ঠাইৰ নাম আজিৰ জাগি। তেনেদৰে
জোঙাল বলহুৱে ভটিয়াই যাবলৈ বাধ্য হ'ল আৰু কছাৰীখেনাই তেওঁক কাজলীমুখ পোৱালেগৈ। কাজলীমুখত জোঙাল বলহুৱে ক'ব নোৱাৰাকৈয়ে মাছৰ বাবে পাতি থোৱা ডিঙৰিত সোমাই পৰিল আৰু কছাৰীখেনাই তাতেই জোঙাল বলহুক হানি খুচি হত্যা কৰিলে। প্ৰচলিত বিশ্বাসমতে শত্ৰুসেনাই জোঙাল বলহুক মাৰি তেওঁৰ ছালখন লগত লৈ গৈছিল আৰু ক'ৰবাত হেনো সেই ছালখন ওলোমাই ৰাখিছে। সেই ছালখন মাটিত লাগিলেই হেনো বীৰ জোঙাল বলহুৰ পুনৰ জন্ম হ'ব। তেনেদৰে কলং আৰু কিলিং নদীৰ দক্ষিণ পশ্চিমে এটা লেজ পোৱা যায়। সেই লেজটো জোঙাল বলহুৱে শহুৰকৈ লৈ যোৱা বৰালি মাছটোৰ বাবে সৃষ্টি হৈছিল বুলি আঞ্চলিক এটা জনবিশ্বাস আছে। তেনেদৰে ৰহাৰ পূব দিশত অৱস্থিত এখন বৃহৎ গাঁও দীঘলদৰীৰ দক্ষিণে কলং আৰু হাৰিয়া নদীৰ সোঁমাজত এটা জান আৰু এটা ঢাপ পোৱা যায়। এই জান বা ঢাপটো ক'ত আৰম্ভ আৰু ক'ত শেষ সেই কথা কোনেও নাজানে বাবেই এই জানটোৰ নাম অন্ত নোপোৱা জান বোলা হয়। দীঘলদৰী অঞ্চলৰ ৰাইজৰ মাজত প্ৰচলিত এটা বিশ্বাস যে এই জানেৰে জোঙাল বলহুৱে বৰালি মাছ লৈ গৈছিল আৰু কঠীয়াতলিৰ পৰা কঠীয়া আনি বান বিধ্বস্ত ৰাজ্যখনত খেতি কৰাইছিল। যি কি নহওক, জোঙাল বলহুৰ মৃত্যু হ'ল যদিও তেওঁৰ সুকৰ্মৰ ফল জোঙাল বলহু গড়ৰ বৃহৎ বৃহৎ পুখুৰীসমূহত এতিয়া অসম ৰাজ্যিক মীন বিভাগে মাছ উৎপাদন কৰি জনসাধাৰণক সুলভ মূল্যত যোগান ধৰে। এয়া যেন ৰজা জোঙাল বলহুৰ মৃত্যুৰ পিছতো জনসাধাৰণলৈ কিঞ্চিত সেৱা। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে জোঙাল বলহু গড়ৰ বুকুৰে উজনি আৰু নামনিলৈ যাওঁতে কিছু সময় উলিয়াই জোঙাল বলহু গড়ত এপাক সোমাবচোন। এটা সহজ সৰল জাতিৰ এজন প্ৰতিনিধি জোঙাল বলহুৰ বিদেহী আত্মাই কিছু হ'লেও জনতাৰ আস্থাৰ উমান পাওক।